গুড মৰ্নিং। আজি ৰাইডটো আৰম্ভ কৰিছোঁ। এতিয়া নলবাৰীৰ পৰা আমি যাম হাজো হৈ গুৱাহাটী। এতিয়া বৰ্তমান বাইক চলাবলৈ আৰম্ভ হৈছে। টাইম হৈছে 7:55। ব'লক আপোনালোকক ভিডিঅ'টো দেখাই যাম, ৰাইডটো চাই যাব। ধুনীয়া। আজি ৰাইডিং জেকেট পিন্ধি লৈছোঁ, অলপ ভাল লাগিছে। এখানে হ'ল হাজো। আমি হাজোৰ পৰা টাউন পাই গ'লোহি। এতিয়ালৈকে চলিলে কিমান দেখাই দিছোঁ আপোনালোকক। 22 কিলোমিটাৰ চলিলে। নলবাৰীৰ পৰা হাজোলৈ 22। হাজো এই হ'ল হাজো টাউন। হাজো অভয়াপুৰত আছোঁ। এতিয়া বৰ্তমান আছোঁ যোৰাবাটত। যোৰাবাটৰ এইটো টাৰ্ণিং, পূৰা টাৰ্ণিং ৰাস্তা। আৰু এতিয়া এইডোখৰ পূৰা টাৰ্ণিং থাকে, এনেকুৱা কেঁকুৰা বেকুৱাই। এইডোখৰ আহিলে মানে সাৱধানলৈ আহিব। পূৰা যোৰাবাট আৰু বাইক পূৰা গৰম হৈ গ'ল ট্ৰেফিক জামত। পূৰা হেড কৰিছে, ঠাণ্ডা হৈছে অলপ। এতিয়া গৈ আছোঁ আমি যোৰহাট।